Hello everyone, welcome to our channel. এই ভিডিঅ'ত আমি অনুশীলনী 5.1ৰ কুৱেশ্যন নং 11ৰ পৰা 16 লৈ আলোচনা কৰিম। 11 নং কুৱেশ্যনটো কি কোৱা হৈছে এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ কোণটোৰ মাপ নিৰ্ণয় কৰা। ইয়াত কোণটোৰ মাপ নিৰ্ণয় কৰা গতিকে সেই কোণটোৰ মাপ আমি ধৰি লম ধৰা হ'ল কোণটোৰ মাপ একে ধৰণে কৰিব লাগিব আমি কোণটোৰ মাপ x ডিগ্ৰী x টো ধৰি ললো তাৰ পাছত ইয়াত সম্পূৰক কোণৰ কথা কৈছে গতিকে x ৰ সম্পূৰক কোণ কিমান হ'ব সম্পূৰক কোণ হলে আমি 180 ৰ পৰা মাইনাস কৰো 180 মাইনাস x হৈ গল। এতিয়া প্ৰশ্নত কি কোৱা হৈছে প্ৰশ্নমতে এটা কোণ তাৰ সম্পূৰক কোণৰ 5 গুণ কুৱেশ্যন নং 10ত আছিলে পূৰক কোণৰ 5 গুণ এতিয়া সম্পূৰক কোণৰ 5 গুণ একে ধৰণে এটা কি কৈছে এই কোণটোৰ মান x সমান তাৰ সম্পূৰক কোণৰ 5 গুণ একে ধৰণে দেই আমি এটো এনেকৈ পাতি ললো তাৰপিছত এটো কৰি যাব লাগে এতিয়া 5 এৰে 180 আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিমান হ'ব 40 900 তাৰ পাছত 5 এৰে x কো পূৰণ কৰিব লাগিব মাইনাস আছে কাৰণে মাইনাস 5 এৰে x 5x হৈ যাব আৰু এতিয়া 5x ক আমি এফালে লৈ আহিম কিমান হৈ যাব প্লাস 5x ইকুৱেল টু 900 আৰু এতিয়া 6x হৈ যাব এটো প্লাস কৰিলে এটো 900 আৰু এতিয়া x ৰ মান উলিয়াম আমি 900 ৰ তললে 6 টো গুছি আহিব এতিয়া x সমান কিমান হ'ব 150 ডিগ্ৰী x ৰ মান আমি কিমান পালো 150 ডিগ্ৰী এটাকে আমি তলত লিখি দিব লাগিব এটাকে নিৰ্ণয় কোণৰ মাপ 150 ডিগ্ৰী এটো আমাৰ আনসাৰ। এটা কুৱেশ্যন নং 12 টো কি দিয়া আছে দুটা সম্পূৰক কোণৰ অনুপাত 3:2 হলে কোণ দুটা নিৰ্ণয় কৰা ইয়াত অনুপাতত দিছে অনুপাত থাকিলে আমি কেনেকৈ কৰিব লাগিব হেতু চাম আহা কি এটো 12 টো হয়নে এতিয়া কি কোৱা হৈছে দিয়া আছে দুটা সম্পূৰক কোণৰ অনুপাত অনুপাত কিমান দিয়া আছে 3:2 এতিয়া কি কৈছে কোণ দুটা নিৰ্ণয় কৰিব কৈছে অনুপাতত দিয়া আছে আমি কোণ দুটা নিৰ্ণয় কৰিব লাগে আমি কোণ দুটা আমি ধৰি লম ধৰা হ'ল কোণ দুটা কেনেকৈ ধৰি লম অনুপাতত থাকিলে আমি চাই লবা দেই এটো 3 আছে নহয় অনুপাতত যদি থাকে 3x বুলি ধৰি লম আৰু হিটো আৰু আনটো কোণ হ'ব twice x তেনেকৈ x লৈ আমি ধৰি লম আমি জানো দুটা সম্পূৰক কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী এটো আমি আলোচনা কৰিলো পাৰ্ট 1ত দেই আমি জানো দুটা সম্পূৰক কোণৰ যোগফল 180 ডিগ্ৰী গতিকে 3x plus twice x equal to 180 হ'ব কাৰণ এই দুটা কি সম্পূৰক কোণ এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী এটো বুজি পাইছানে কেলে পাতিলো কাৰণ দুটা সম্পূৰক কোণৰ যোগফল 180 ডিগ্ৰী গতিকে 3x plus twice x equal 180 ডিগ্ৰী এতিয়া আমি এটো x ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম 3x plus 2x কিমান হৈ যাব প্লাস কৰিলে 5x আৰু 180 ডিগ্ৰী তাৰ পাছত এতিয়া আমি x ৰ মানটো উলিয়াই দিম এতিয়া 5 টো ইয়াত পূৰণ হৈ আছে গতিকে এফালে আহিলে হৰণ হৈ যাব কি ওলালে 36 ডিগ্ৰী ওলালে এতিয়া x ৰ মানটো পালো x ৰ মান পালো নহয় এতিয়া আমি কোণ দুটা পাই যাম এটাকে কোণ দুটা হ'ব আমাক কি দিয়া আছিলে আমি কি ধৰি লৈছিলো 3x গতিকে x টো আমি পাই গলো 3 * x ৰ ঠাইত আমি x ৰ মানটো বহাই দিলো এতিয়া আমি পূৰণ কৰিলে হ'ব আৰু কিমান হ'ব 6 × 18 গলে 3 × 108 ডিগ্ৰী এটা পালো আমি কি 108 ডিগ্ৰী আনটো কি হ'ব আনটো কোণ কিমান হ'ব twice x আছিলে গতিকে 2 * x ৰ ঠাইত আমি বহাই দিম 36 পাইছো গতিকে 36 বহালো এতিয়া এটো 36 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম 6 × 12 3 × 6 7 72 ডিগ্ৰী এতিয়া আমি পাই গলো কোণ দুটা এই কোণ দুটাৰ মানকে আমাক উলিয়াবলৈ দিছিলে আমি পাই গলো এটা হৈছে 108 ডিগ্ৰী আৰু এটা 72 ডিগ্ৰী কুৱেশ্যন নং 13 টো কি কৈছে দুটা পূৰক কোণৰ অনুপাত 4:5 হলে কোণ দুটা নিৰ্ণয় কৰা ইয়াত পূৰক কোণ দিয়া আছে দেই আগৰটোৰ সৈতে একেই কিন্তু ইয়াত পূৰক কোণ দিছে এটো অনুপাতত দিছে অনুপাত থাকিলে কেনেকৈ কৰিব লাগে আমি এটা কৰিলো
আৰু এতিয়া এইটো কৰিম কোন দুটা নিৰ্ণয় কৰিব কৈছে আমি দুটা কোণ ধৰি ল'ব লাগিব ধৰা হ'ল কোণ দুটা কোণ দুটা আমি কেনেকৈ ধৰি লৈছিলোঁ ইয়াত কি দিয়া আছে 4:5 দিয়া আছে আগৰটো 3:2 আছিলে গতিকে আমি থাইছ x আৰু এটা ধৰিলোঁ টুৱাইছ x মানে ধৰি লৈছিলোঁ হয় এতিয়া আমি ইয়াত কি ধৰি ল'ম অনুপাতত আছে এইটো গতিকে আমি কোণ দুটা কি হ'ব ধৰা হ'ল কোণ দুটা এটা হ'ব 4x আৰু আনটো হ'ব 5x আগৰটো এনেকৈ আছিলে বুজি পাইছা অনুপাতত থাকিলে আমি এনেকৈ ধৰি ল'ব লাগিব কোণ দুটা আমি ধৰি ল'লোঁ আমি জানো দুটা পূৰক কোণৰ যোগফল কি আছিলে বাৰু পূৰক কোণৰ যোগফল 90 ডিগ্ৰী দুটা পূৰক কোণৰ যোগফল 90 ডিগ্ৰী এতেকে 4x + 5x = 90 ডিগ্ৰী এইটো বুজি পাইছা নাই কোণ দুটা আমি ধৰি ল'লোঁ 4x আৰু এটা 4x আৰু 5x আমি জানো যে পূৰক কোণৰ যোগফল 90 ডিগ্ৰী গতিকে 4x আৰু 5x যোগ কৰিলে 90 ডিগ্ৰী পাম বুজি পাইছা এতিয়া ইয়াৰ পৰা আমি x টো উলিয়াম কিমান হ'ব 9x হ'ব যোগ কৰিলে তাৰপিছত 90 তাৰপাছত আমি x টো এনেকৈ উলিয়াব পাৰিম 9 টো ইয়াত পূৰণ হৈ আছিলে এফালে গ'লে হৰণ হ'ব আৰু 9 ৰে 90 হৰণ কৰিলে কিমান হ'ব 10 ডিগ্ৰী x ৰ মান আমি কি পালোঁ 10 ডিগ্ৰী এতেকে কোণ দুটা হ'ব এতেকে নিৰ্ণয় কোণ দুটা হ'ব x ৰ মান পালোঁ যেতিয়া আমি উলিয়াব পাৰিম আৰু এটা দিয়া আছিলে 4x গতিকে 4 * x ৰ ঠাইত কিমান 10 গতিকে এটা হ'ব 40 আনটো কিমান হ'ব 5 * 10 হয় নাই 5x আছিলে x ৰ জেগাত আমি 10 দিব লাগিব 5 * 10 = 50 ডিগ্ৰী এটা পালোঁ আমি 40 ডিগ্ৰী আৰু আনটো পালোঁ 50 ডিগ্ৰী এইটো হ'ব আনসাৰ কুৱেশ্যন নং 14ত কি দিয়া আছে তলৰ চিত্ৰ দুটাৰ পৰা x আৰু y নিৰ্ণয় কৰা চিত্ৰটো মই আঁকি ল'লোঁ ইয়াৰ x আৰু y ৰ মানটো উলিয়াব লাগিব এতিয়া x ৰ মানটো কেনেকৈ উলিয়াম আমি চোৱাচোন কি ইয়াত দুডাল ৰেখা এনেকৈ কটাকটি কৰিছে আৰু দুডাল ৰেখা যদি এনেকৈ কটাকটি কৰে তাৰ বিপৰীতে থকা কোণবোৰক কি কয় বিপ্ৰতীপ কোণ গতিকে x আৰু 40 এই কোণটো বিপ্ৰতীপ কোণ হয় গতিকে আৰু আমি শিকিছিলোঁ যে বিপ্ৰতীপ কোণবোৰ সদায় সমান হয় গতিকে x ৰ মানো হ'ব 40 ডিগ্ৰী যিহেতু বিপ্ৰতীপ কোণ আমি x ৰ মান পাই গ'লো ইজিলি x পাই গ'লো এতিয়া y উলিয়াব লাগিব এতিয়া চিত্ৰটো ভালকৈ চোৱা x আৰু y হৈছে এযোৰ ৰৈখিক জুৰীয়া কোণ সম্পৰ্কে আমি পাৰ্ট 1ত আলোচনা কৰিলোঁ এতিয়া আমি এনেকৈ লিখি ল'ব লাগিব চিত্ৰৰ পৰা আমি কি দেখিছোঁ x আৰু y ৰৈখিক জুৰীয়া কোণ আৰু আমি এটা কথা জানো ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান আছিলে ৰৈখিক জুৰীয়া কোণৰ যোগফল 180 ডিগ্ৰী গতিকে এই দুটা যদি এযোৰ ৰৈখিক জুৰীয়া কোণ হয় তেন্তে এই দুটাক যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম আৰু এতিয়া x ৰ মানটো আমি পাই গ'লো 40 ডিগ্ৰী গতিকে y মানটো আমি ইজিলি এতিয়া পাব পাৰিম এতিয়া y মানটো আমি পাই যাম 40 টো এফালে পঠিয়াই দিম 180 40 টো এফালে গুচি আহিলে কিমান হ'ব -40 হৈ যাব ইয়াত প্লাস আছিলে তাৰ পাছত এতিয়া মাইনাস কৰিলে কিমান থাকিব 140 থাকিব গতিকে x ৰ মান 40 ডিগ্ৰী পালো আৰু y ৰ মান 140 ডিগ্ৰী পাই গলো কুৱেশ্যন নং 14 ৰ বিত এইটো চিত্ৰ দিয়া আছে এইটো চিত্ৰৰ পৰা আমি x ৰ মানটো উলিয়াব লাগিব চিত্ৰটো ভালদৰে মন কৰাচোন এডাল সৰল ৰেখা দিয়া আছে এডাল সৰল ৰেখাত এডাল উলম্ব ৰশ্মিয়ে ইয়াত 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে এফালে যদি 90 ডিগ্ৰী কোণ সৃষ্টি কৰে তেন্তে এফালেও 90 ডিগ্ৰী সৃষ্টি কৰিব নহয় জানো কাৰণ এডাল সৰল ৰেখাত 180 ডিগ্ৰী কোণ সৃষ্টি কৰে এফালে যদি 90 হয় এফালেও 90 হ'ব গতিকে আমি এটো কেনেকৈ লিখিব পাৰো 55 ডিগ্ৰী প্লাস x সমান 90 ডিগ্ৰী এফালে কেলে লিখিলো ধৰিব পাৰিছানে এফালে 90 হলে এফালেও 90 হ'ব গতিকে 55 প্লাস x এই দুটা কোণ যোগ কৰিলে আমি 90 পাব লাগিব গতিকে এনেকৈ পাতি ললো আমি তাৰ পাছত এতিয়া x ৰ মানটো আমি পাই যাম এতিয়া 55 ক এফালে লৈ যাম গতিকে x ক ৰাখি দিলো আৰু 90 পাতিলো তাৰ পাছত 55 ক এফালে আনিলে কি হ'ব -55 হৈ যাব আৰু এতিয়া x ৰ মান পাই গলো কিমান হ'ব এটো মাইনাস কৰিলে 5 ইয়া থাকিলে 35 ডিগ্ৰী x ৰ মান কিমান পালো আমি 35 ডিগ্ৰী হৈ গল এতিয়া কুৱেশ্যন নং 15 টো কি দিয়া আছে তলৰ কোণৰ জোৰবোৰৰ পৰা পূৰক কোণৰ জোৰবোৰ চিনাক্ত কৰা ইয়াত এজোৰকৈ কোণ দিয়া আছে এই কোণবোৰ আমি পূৰক কোণ হয়নে নহয় চিনাক্ত কৰিব লাগিব এটা ফাৰ্স্ট কি দিয়া আছে এটো দিয়া আছে 65 ডিগ্ৰী আৰু এটা দিয়া আছে 25 ডিগ্ৰী আমি কেনেকৈ লিখি লম দিয়া আছে এটা কোণ 65 ডিগ্ৰী
আনটো কোণ আছে 25 ডিগ্ৰী এতিয়া সিহঁতৰ যোগফল যোগ কৰি দিম 65 প্লাছ 25 কিমান হ'ব 90 ডিগ্ৰী আমি 90 ডিগ্ৰী পালোঁ যোগ কৰি যেতিয়া আমি 90 ডিগ্ৰী পাম তেতিয়া আমি ক'ম যে পূৰক কোণ এইযোৰ কোণ হৈছে পূৰক আমি লিখিম এতেকে পূৰক কোণ হয় কাৰণ এই দুটা কোণ প্লাছ কৰি আমি 90 ডিগ্ৰী পালোঁ গতিকে পূৰক কোণ হয় বিত কি দিয়া আছে 63 ডিগ্ৰী আৰু এটা দিয়া আছে 27 ডিগ্ৰী দিয়া আছে এটা কোণ 63 ডিগ্ৰী আনটো কোণ 27 ডিগ্ৰী এতেকে সিহঁতৰ যোগফল 63 প্লাছ 27 কিমান হ'ব 90 এইটো আমি 90 ডিগ্ৰী পালোঁ যেতিয়া 90 ডিগ্ৰী পাম তেতিয়া কি ক'ম পূৰক কোণ হয় বুলি লিখিম পূৰক কোণ হয় চি দিয়া আছে 112 ডিগ্ৰী আৰু এটা দিয়া আছে 68 ডিগ্ৰী এটা কোণ কি দিয়া আছে 112 ডিগ্ৰী 112 ডিগ্ৰী এটা দিয়া আছে 68 ডিগ্ৰী এতিয়া সিহঁতৰ যোগফল কিমান হ'ব 112 প্লাছ 68 এইটো যোগ নকৰাকে আমি গম পাওঁ যে এটাই যদি 112 হয় তো এনেও পূৰক কোণ নহয় আমাক পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ যোগফল 90 হ'ব লাগিব কিন্তু এইটো এনেও এটাই বাঢ়ি আছে দেখোন 90তকৈ গতিকে আমি গমেই পালোঁ যে সিহঁত পূৰক কোণ নহয় এইযোৰ পূৰক কোণ নহয় তথাপি এইটো যোগ কৰি দিছোঁ কিমান হ'ব 0.8 এইটো 180 ডিগ্ৰীহে হ'ল গতিকে 90 ডিগ্ৰীৰ লগত নিমিলিলে 90 ডিগ্ৰী হ'ব লাগিব আমাৰ গতিকে এতেকে পূৰক কোণ নহয় 90 ডিগ্ৰী হ'ব লাগিব পূৰক কোণ হ'বলৈ হ'লে গতিকে পূৰক কোণ নহয় এতিয়া ডিত এটা দিয়া আছে 130 ডিগ্ৰী আৰু 50 ডিগ্ৰী সেইটো তোমালোকে নিজে কৰি চাবা দেই এতিয়া কুৱেশ্যন নং 16টো কি দিয়া আছে তলৰ কোণৰ জোৰবোৰৰ পৰা সম্পূৰক কোণৰ জোৰবোৰ চিনাক্ত কৰা আগৰটো আছিলে পূৰক কোণ এতিয়াৰটো দিছে সম্পূৰক কোণ এতিয়া আমি যোগ কৰি চাব লাগিব এতিয়া প্ৰথমটো দিয়া আছে 110 ডিগ্ৰী আৰু এটা 70 ডিগ্ৰী দিয়া আছে এটা কোণ 110 ডিগ্ৰী আৰু আনটো কোণ কি দিয়া আছে 70 ডিগ্ৰী সিহঁতৰ যোগফল কিমান হ'ব 110 প্লাছ 70 180 পালোঁ আমাক ইয়াত কি কৈছিলে সম্পূৰক কোণ হয়নে নহয় এইটো চাব লাগিব সম্পূৰক কোণ হ'বলৈ হ'লে কি আছিলে যোগফলটো 180 পাব লাগিব ইয়াত আমি 180 পাইছোঁ গতিকে এইটো সিহঁত কি হয় সম্পূৰক কোণ হয় 180 বিত কি দিয়া আছে 163 ডিগ্ৰী দিয়া আছে আৰু এটা দিয়া আছে 27 ডিগ্ৰী এটা কোণ আকৌ এনেকৈ লিখি ল'লোঁ দিয়া আছে এটা কোণ 163 ডিগ্ৰী আৰু আনটো কোণ 27 ডিগ্ৰী এতিয়া সিহঁতৰ যোগফল কিমান হ'ব 163 প্লাছ 27 এইটো 190 ডিগ্ৰী হৈ গ'ল 180 হে লাগে আমাক হয় নাই গতিকে এইটো সম্পূৰক কোণ নহয় আমাক 180 ওলাব লাগিব গতিকে বিটো সম্পূৰক কোণ নহয় চি দিয়া আছে 112 ডিগ্ৰী আৰু আনটো দিয়া আছে 68 ডিগ্ৰী এটা কোণ দিয়া আছে 112 ডিগ্ৰী এটা দিয়া আছে 68 ডিগ্ৰী সিহঁতৰ যোগফল আমি উলিয়াব লাগিব 68 সমান 8 এইটো আমি 180 পাই গ'লোঁ আমাক 180 লাগে গতিকে ই সম্পূৰক কোণ হয় 180 ওলালে হয় ডিটো কিমান দিয়া আছে এটা দিয়া আছে 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী দিছে এটা কোণ দিয়া আছে 45 ডিগ্ৰী আনটো দিয়া আছে 45 ডিগ্ৰী আমি 45 প্লাছ 45 কিমান হ'ব 90 গতিকে 90 হ'ল আমাক কিমান লাগে 180 ডিগ্ৰী নিমিলিলে গতিকে কি হ'ব সম্পূৰক কোণ নহয় ডিটো পালোঁ আমি সম্পূৰক কোণ নহয়